নমস্কাৰ, মই দৃষ্টিৰূপা বৰদলৈ। আজি মই আবৃত্তি কৰিব লোৱা কবিতাটোৰ শিৰোনাম হৈছে কাৰ নাম লওঁ, ভগৱান নে বিজ্ঞানী। কবি কল্পনা চেতিয়া। তেখেত এগৰাকী বিশিষ্ট লেখিকা, সদৌ অসম লেখিকা সমাৰোহ সমিতিৰ আজীৱন সদস্য আৰু বোকাখাত শাখা সন্ধানী লেখিকা সমাৰোহ সমিতিৰ বৰ্তমানৰ উপসভানেত্ৰী। কবিতাৰ শিৰোনাম কাৰ নাম লওঁ, ভগৱান নে বিজ্ঞানীৰ। নিজা সৃষ্টিৰে প্ৰকৃতিৰ জীৱাণুৰ পৰাই সৃষ্টি হ'ল বীজাণু কৰোণা, য'ত নাই কৰোণা দয়া ক্ষমা। দুৰন্ত মানৱ জাতি আজি পলায়নৰ দৌৰত বিভোৰ। কেৱল ভয়ত নহয়, মৃত্যুৰ ভয়ে কৰিছে গ্ৰাস। পলায়ন কৰিছে ইজনে সিজনৰ পৰা, দূৰত্বৰ পৰা দূৰত্বলৈ যিমান পাৰি। জীৱশ্ৰেষ্ঠ আৰু অহংকাৰ মত্তত মজগুল মানুহ আজি দুৱাৰত ডাং মাৰি ভিতৰ চৰাত আবদ্ধ। ভোগবাদী বিলাসী জীৱন নিৰ্বাহ আজি জয় পৰি মৰহি চিৰাচিৰ। পৰমাণু আণৱিক যুদ্ধ, নক্ষত্ৰ উপগ্ৰহ যুদ্ধ বিমান, যুদ্ধৰ আহিলা সকলোচোন নিষ্পভ বিজ্ঞান প্ৰযুক্তি। যুদ্ধৰ প্ৰতিযোগিতা, সীমাৰ প্ৰতিযোগিতা, প্ৰযুক্তিৰ প্ৰতিযোগিতাত উৎফুল্লিত সমগ্ৰ বিশ্ব আজি ধূলিসাৎ মাত্ৰ 10 মিনিটৰে যি বীজাণুৰ জীৱন্ত ক্ৰিয়া প্ৰতিক্ৰিয়া। ঈশ্বৰ আল্লাহক প্ৰতাৰণা কৰা হ'ল নেকি বাৰু বহুত? আকাশ বতাহ, মাটি পানী আৰু অৰণ্যৰ দৰদামত হয়তো অত্যাচাৰৰ সীমা চেৰাই মানৱ শ্ৰেষ্ঠ আজি বাকৰুদ্ধ। সেয়ে আজি কৰোণাই কৰোণাক বিদ্ৰোহ কৰিছে সমূহ ৰণত। কাৰ নাম ল'ম এই মুহূৰ্তত, ভগৱানৰ নে বিজ্ঞানীৰ? ধন্যবাদ।